নমস্কাৰ বন্ধুসকল, মই চক্ৰ বসুমতাৰী। আপোনালোকে চাই আছে এতিয়া দাউগাহাৰী মহাপাট ব্লগ ভিডিঅ'। তো পোনপ্ৰথমে আপোনালোকক মই আজি ৰাতিৰ শুভকামনা জনাইছোঁ। তো আজি মই এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আমাৰ বড়ো কৃষ্টি দলে মাননীয় হৰুকধাৰ সমষ্টিত বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ছাৰ আৰু আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ মাননীয় EM ছাৰ শ্ৰী প্ৰদীপ স্বৰ্গীয়াৰী ছাৰক আদৰণি কৰিবলৈ সাজু হৈ আছে। তো আপোনালোকে ভিডিঅ'টো শেষ হোৱালৈকে তাক চাই থাকক। যিমান পাৰে আপোনালোকক মই এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। কালি গামছা পিন্ধিছিলি না আজি আমাৰ ইয়াত সোণাল পথাৰত যি কাতি বিহুৰ উৎসৱ পালন কৰা হৈছে। তো ইয়াত প্ৰায় কেইটামান আমি আগৰপৰা অলপ সুন্দৰ পৰিৱেশ দেখিব পাইছোঁ। এইটো হ'ল যোৱা বছৰকৈ এই বছৰ বেছি দোকানবিলাক আহিছে। তো আপোনালোকক মই অলপ দেখাবলৈ বিচাৰি আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু যদি ভাল লাগে তো কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ভিডিও বানাই না পুকুৰীৰ পৰা হায়াৰ খাবাইছোঁ, পুকুৰীৰ পৰা হায়াৰ খাবাইছোঁ। মানি পাটি মাছ আদিম যাও পৰা টিমে মাতিছে আমাক বজাবৰ কাৰণে, সেই তাকে হায়াৰ খাবাইছোঁ। চাৰিজন আহিছোঁ আমি। হৈছে কি? হেল্ল', হৈছে কি ইয়াত? কি হৈ আছে ইয়াত? ইয়াত কাতি বিহু তো কি মেলা চলিব নেকি? মেলা চলিব মানে আজি গায়ক আহিব। ক'ত হয় গায়ক? গায়কটো যোৰহাটৰ না ক'ত গৈছে ময়ো ইমানটোকে নাজানো। আচ্ছা, ডাঙৰ মানুহ আহিছে নেকি? ডাঙৰ মানুহ আছে। MLA বিশ্বজিৎ ফুকন নোংবাজি খেলাব্ৰা এখমান আছে। নোংবাজি এজন আছে, নোংবাজি এখমান মানি নোংবাজিखौ फट' लाना बुंदों। Ini जाबाय सासे जोंहा बाजै
আমাৰ গাঁৱৰ LP স্কুলত মানে কাতি বিহু উদযাপন কৰিছিলোঁ। তাৰপিছত মাটিৰ ভেটি সাজি আমি তাত মঞ্চ তৈয়াৰ কৰি তাতে কাতি বিহু উদযাপন কৰিব লৈছিলোঁ। মাজতে সৰু পথাৰৰ পৰা আমি মঞ্চ আনি কাতি বিহু উদযাপন কৰিছোঁ। শেষত আমি ONGCৰ পৰা এই মঞ্চখন সাজিবলৈ আৰ্থিক অনুদান লাভ কৰিছিলোঁ। গতিকে এই সুযোগতে মই ONGC কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। সহায় সহযোগিতাৰে কাতি বিহু উদযাপন কৰিবলৈ ঠিক কৰিছিলোঁ। আমাৰ গাঁৱৰ লগত জড়িত আছে চামগুৰি গাঁও, মোহনপুৰ গাঁও, নৱপুৰ গাঁও, মুগাপাৰা গাঁও, ৰায়পুৰ গাঁও, তো বন্ধুসকল আজিৰ মই জয়পুৰ, ইমানটো সামৰিলোঁ। পুখুৰীপাৰা, নয়াজান, গুড নাইট। এই গাঁওসমূহ